সিহঁতৰ দৰে পৰুৱাবোৰক মাৰি অযথা ৰত্নাকৰ হ'বলৈ মন নাই হাতে নহ'লে জীৱনভৰ বেলেগৰ হাতেদি ভাত খাব লাগিব ঘৰতে আহি উপস্থিত হৈছে ৰত্নাকৰ টিম এইখন ঘৰ বোলে নৱনীতা বৌৰ পেহীয়েকৰ ঘৰ ক'লে দৰং কলেজত গতিকে এয়া গাড়ী ষ্টাৰ্ট দিছে প্ৰথমখন গাড়ীত মিউজিকৰ মানুহ এইবোৰ দেখিবলৈ পাইছে প্ৰথমখন গাড়ীত আৰু দ্বিতীয়খন গাড়ীত আপোনালোকৰ সকলোৰে মৰমৰ যতীন দা নৱনীতা বৌ আৰু পৰশৰাণী বা গতিকে বলক 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 এই ৰদো আমাক যে এনেকৈ ধৰণৰ যিখিনি আমি ইয়াত তোমালোকক সুবিধা কৰি দিছা তাকে ধন্যবাদ জনাইছোঁ দিনে মেলু চেপি আদায় কৰি ৰত্নাকৰ পৰা বাল্মীকি হৈছিলোঁ আৰু আজি মৰমৰ কাৰণে আকৌ এবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ হ'ম ভুৱাই মৰমৰ কোপাল সাগৰ হ'ব লাগে যদি হ'ম মই আজিৰ যুগৰ নতুন ৰত্নাকৰ এই অনুষ্ঠানৰ জৰিয়তে মই সকলোকে এটা কথা কওঁ যে আমাৰ গান সাংঘাতিক ধৰণে পপুলাৰ হৈছে তাৰ 100% ক্ৰেডিট গ'জ টু জুবিন গাৰ্গ আৰু জুবিন আৰু মোৰ মাজত এটা কম্বিনেশ্যন আছে আমি হিয়া দিয়া নিয়া নায়ক কন্যাদান বিধাতা বহুত চিনেমাৰ তাৰ গান থাকিলে মোৰ লিপছত মানুহে ভাল পাই চায় কিন্তু বহুত দিনৰ বিৰতিৰ পিছত আকৌ ৰত্নাকৰত আমি একেলগে আপোনালোকে দেখা পাব শুভেচ্ছা আপোনালোকে আশীৰ্বাদ কৰিব যাতে ৰত্নাকৰ সুন্দৰভাৱে মই সেইদিনাহে চিনেমাখন মুক্তি পাব 11 অক্টোবৰত তোমালোকে চালেহে চিনেমাখন মুক্তি পাব বুলি মই অনুভৱ কৰিছোঁ মই তোমালোকক কওঁ অসমীয়া চিনেমা চোৱাৰ অভ্যাস কৰিব লাগে অকল কাঞ্চনজংঘা বা ৰত্নাকৰ নহয় অসমীয়া ছবি চোৱাৰ অভ্যাস কৰা তেতিয়াহে চলচ্চিত্ৰ উদ্যোগটো জীয়াই থাকিব তোমালোকৰ নতুন জেনেৰেশ্যনৰ ওপৰত আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে চলচ্চিত্ৰ উদ্যোগটো এনেকৈ মৰম কৰিছোঁ মই বেছি নকওঁ যদি মই এতিয়া ৰত্নাকৰৰ ৰাতি ৰাতি গানটো নৱনীতা আৰু আমাৰ মানস নৱনীতাই জাষ্ট গানটো এবাৰ তোমালোকক গাই শুনাব অলপ লাইন প্ৰণাম জ্ঞাপন কৰিছোঁ তোমালোকৰ মৰমৰ বাবে আজি 25 বছৰ ধৰি অভিনয় কৰি আছোঁ অসমীয়া ছবি জগতত আজি আহিছোঁ তোমালোকৰ ওচৰলৈ এক বিশেষ কাৰণত সেয়া হৈছে 11 অক্টোবৰত মুক্তি লাভ কৰিব কোনখন ছবি আটাইতকৈ ডাঙৰ কথা হৈছে তোমালোকে প্ৰত্যেকে হাতৰ মুঠিত পৃথিৱীখন লৈ ঘূৰি ফুৰিছা জানানে আৰু পৃথিৱীখনৰ নামটো কি মোবাইল ফোন গতিকে তোমালোকৰ চামক ফাঁকি দিব নোৱাৰি কি দিব নোৱাৰি
ছবি আজিৰ প্ৰজন্মই ভাল পাব পৰাকৈ আজিৰ যুগত বিভিন্ন ৰাজ্যত চলি থকা কাৰিকৰী দিশৰ পৰা এখন সুন্দৰ ছবি তৈয়াৰ কৰিছে যতীন বৰা প্ৰডাকশ্যনৰ ফালৰ পৰা, য'ত আমিও আজিকালিৰ ধৰণৰ চলি থকা যাক কয় আণ্ডাৰ প্লে বা কণ্টেম্পৰেৰী এক্টিং, ৰিয়েলিষ্টিক এক্টিং। What's happening around? বহুত ধন্যবাদ সকলোৱে। সামনে 11 অক্টোবৰ এইবোৰ কি দেখিলো মই? কোনটো সঁচা কোনটো মিছা?